Hi everyone, এতিয়া হৈছে 3:29 AM. এয়া চাওকচোন এতিয়াও ইমান বেছি ভিৰ ট্ৰাফিকটো নকমেই বেংগলোৰ জানেই আপোনালোকে আৰু ইমান ধুনীয়া এটা ডেকোৰেশ্যন কৰি ৰাখিছে আৰু আমি আজি ওলাইছোঁ এটা দীঘলীয়া ৰোড ট্ৰিপৰ কাৰণে আমি ডিষ্টেঞ্চো চাইছিলোঁ বেংগলোৰৰ পৰা হাম্পিলৈ প্ৰায় 6 hours 15 minutes দেখাইছে বাহিৰখন চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে কিন্তু আমি ভাবিছোঁ অলপমান লাহেকৈ যাম যিহেতু আমাৰ লগত আৰু ফ্ৰেণ্ডছ আছে আৰু তেওঁলোকৰ লগত এটা বেবী আছে চ' চাওঁ এয়া আমাৰ উঠিছে দেখিছে তাই চকুটো এতিয়াও টোপনিয়াই আছে কেমেৰালৈ চাই আছে হাঁহিছে এতিয়া তাই ভাবিছে ৰাতিটো মই পাপা মাৰ লগত শুই আছিলোঁ এই ৰাতিপুৱা মোক ক'ত উঠাই আনিলে আৰু তেওঁলোকৰ চাবান যিহেতু চলি আছে সেইকাৰণে আমি ৰখাম এখন পিয়'ৰ ভেজ ৰেষ্টুৰেণ্টত এয়া হাজবেণ্ড ৰৈ আছে বাহিৰত খুব বেছি গৰম পৰিছে সেইকাৰণে ভাবিছোঁ নাই চব বেংগলোৰৰ গাড়ী যাওঁ তাতে ৱেইট কৰিম চব বেংগলোৰ গাড়ী বহি আছে মাইনা লগত ইজনী কোন হয় ইজনী বেবী হয় বেবী আমাৰা বেবী চে হাই এভৰিৱান গুড মৰ্ণিং এটা কি হয় ফ্লাই ইডলি আহোঁতে আমি ফাৰ্ষ্টত এটা টি ব্ৰেক ল'লোঁ তাৰপিছত দুঘণ্টামানৰ পিছত আকৌ আমি ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি আৰু ওলাই আহি আমি পালোঁহি আমাৰ হোটেলখন হৈছে পাৰ্ল বাই প্ৰিয়দৰ্শিনী আৰু আমাৰ যে ফেনখন পাই কিমান যে হেপ্পী হৈছে ঘূৰি আছে বতাহত তাই খুব ভাল পাইছে আৰু এয়া দেখিছোঁ আমি আহি পেলাই ডেক'ৰেশ্যন কৰি আছে আমাৰ নেশ্যনেল ফ্লেগখন চাওকচোন ইমান ধুনীয়াকৈ চাৰিওফালে সজাই দিছে ডিজাইন কৰি দিছে খুব ধুনীয়া লাগিছে নহয়নে জনাবচোন দেই কমেণ্ট কৰি খুব ভাগৰ লাগিছে ৰুমলৈ যাওঁ বোলো This is the washroom. Here's our room. Thank you. Yes. Okay. Oh. Amira. Who's this? Amira and Amma. Who's this? This is Amira baby. Amira. Abba hi batia. Uncle and auntie ahi ase je. Here sabo goise. Okay, this is the view. Tower balcony ase. Bahirat. Let me open and let's see. I'll show you. Okay. So view to our এখন তলত ৰেষ্টুৰেণ্ট হয় ৰেষ্টুৰেণ্টখন এইখন নে বেলেগ এখন আছে জানো ধৰিব পৰা নাই এফালে এইটো ৰেষ্টুৰেণ্ট সেইখন ইয়াতে স্পা আয়ুৰ্বেদিক স্পা আৰু আয়ুৰ্বেদিক স্পাও আছে আৰু বেলেগ এটা স্পাও আছে সুধি ল'ব লাগিব ইয়াতে এইটো আমাৰ ভিউ এণ্ড হিয়াৰ ইজ মাইৰা This is our room. Come here. Come inside. এই ভাইৰেল পানী বটলৰ ভিডিঅ'টো যে দেখিছে আপোনালোকে তাৰ কাৰণে সেইটো তৈয়াৰী চলি দেখিছে আৰু এইফালে मेरा तो यही 6 हो गया वो वाला जैकेट वाला वही मेरा है
চ' এইটো ৰীল বনাওঁতে মোৰ কিন্তু বহুত কষ্ট হ'ল আৰু এই কষ্টটো কি জানেনে হাজবেণ্ডক কনভিন্স কৰাটো বাট ফাইনেলি উই ডিড ইট ভাল লাগিলে লাইক কৰিব